বিজেপিৰ প্ৰতিটো কাম ক'ত কৰিছে যেনেকৈ বিজেপি দলে ক'ত প্ৰত্যেকটো কাম কৰিছে কৰা নাই সেই কথাটো কৈছে অসমত নতুনকৈ পাৰ্টি আহা দিল্লীৰ পৰা আম আদমি পাৰ্টি তো এই কাৰণে আপোনালোকে আজিৰ ভিডিঅ'টো যাতে সকলোৱে যিটো লাষ্টত গেলে চাই চবে বুজি পাব আম আদমি পাৰ্টিৰ মানুহবিলাক কি কৈছে বা কি কোৱা নাই আপোনালোকে আজিৰ ভিডিঅ'টো নিশ্চয় শেষত গেলে চালে চবে বুজি পাব লগতে दिनैनि भिडिअआ बेनो जाहैदों नोंथांमोना सिगांनि भिडिअ इन्ट्र नुनानै एसेबाबो बुजि मोनदों दिनैनि भिडिअआ जाहैबाय तारमाने बिजेपिनि एगेन्स्ट पार्टी बिथांमोना दिल्लीनिफ्राय फैनाय आम आदमी पार्टी बिथांमोननि पार्टीनि मुङा आम आदमी पार्टी बिथांमोना बे बाराव गोदानै माने जोंनि आसामाव बिथांमोना नुजाफैदों एबा ओंखारफैनो हादों तो माननीय अशोक सिंहलर बिरोधी अर्थात बिजेपिर बिरोधी आम आदमी पार्टी आमार अসমতে আহিছে তো এইটো এইবাৰত এমপি ইলেকশ্যনৰ তেজপুৰ বিধানসভা সমষ্টিত খেলিব অশোক সিংহলৰ বিৰোধী আপোনালোকে যিটো আজিৰ ভিডিঅ'খন চালে লাষ্টত গেলে যিটো যোনে যোনে চাই তেখেতসকলে বুজি পাব আম আদমি পাৰ্টিৰ অৰ্থাৎ বিজেপিৰ বিৰোধী তেখেতসকলে কি হৈছে কি কোৱা নাই আপোনালোকে যাহাতে আজিৰ ভিডিঅ'খন লাষ্টত গেলে চালে নিশ্চয় বুজি পাব তেখেতসকলে কৈছে আম আদমি পাৰ্টি অসমত বহুতটা অন্যান্য বিভাগৰ কামবিলাক কৰি যাব বা কিছু কিছু স্কুল কিবা কিবি কাৰণে পঢ়া শুনা এইবিলাক সব গোটেইখিনি ফ্ৰী হ'ব তাৰ কাৰণে আপোনালোকে মই ক'ব নাযাওঁ যে আপোনালোকে আম আদমি পাৰ্টিক ছাপোৰ্ট দিবি বা বিজেপি পাৰ্টিক ছাপোৰ্ট দিবি বা অৰ্থাৎ তাৰপিছত কংগ্ৰেছ বা বি পি এফক কোনোবা পাৰ্টিক ডাইৰেক্টলি ছাপোৰ্ট দিবি বুলি মই ক'ব নোৱাৰোঁ এইটো আপোনালোকৰ ওপৰত কথা আপোনালোকৰ নিজৰ নিজৰ ইচ্ছা আপোনালোকে যোনটোত চিম্বলত ভোট দিব ইচ্ছা কৰে আপোনালোকে তাতে দিব পাৰিব এইটো মই ক'ব লগা দৰকাৰ নাই বা কোনোবা ক'ব এইটো কোনো কথা নাই তো মই আৰু বেছি কথা নকওঁ আপোনালোকে চাই পেলাই নিজে নিজে বুজি ল'বি যাই লোকেफोर बिदिब्ला आङो बांद्राय गोलावखौ बुंलिया नोंथांमोना নিজে नायनानै बुजिनानै लानो हासिगोन आচ্ছা এইটো আপোনালোকৰ যিটোনেকি আম আদমি পাৰ্টি এইটো অসমত কি কৰিবলৈ বিচাৰিছে যেনেবা কেনেকুৱা কি অনলাই পেলাই যে আগবাঢ়ি আহিছে এইবাৰত যে অসমত আম আদমি শিক্ষা ব্যৱস্থাৰ ওপৰত আধুনিকীকৰণ বিজুলী বাতি ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ লৈছে আৰু মেডিকেলৰ ওপৰতো তেওঁলোকে গ্ৰাম্যৰ বিভিন্ন ঠাইত মোবাইলৰ ব্যৱস্থা মোবাইল যিটো হেৰি কৰা হৈছে তো কৰা হৈছে মই ইয়াৰ যোগেদি আপোনালোকক জনাওঁ যে তেওঁলোকে শিক্ষা ব্যৱস্থাত লৈছে শিক্ষাৰ ব্যক্তিগতকৰণ আৰু নিম্নগামী ধাৰা বন্ধ কৰা এটা পদক্ষেপ লৈছে চৰকাৰী স্কুল আৰু কলেজ বিশ্বমানৰ কৰা হ'ব ছাত্ৰ ছাত্ৰীয়ে পঢ়োতে ক'তো এটাকাও দিবলগীয়া নহয় যেনেকৈ এতিয়া আমি বিভিন্ন প্ৰাইভেট স্কুলবোৰ উঠি আহিছে তাত আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহে যেনেকৈ বহুত টকা পইচা দিব নোৱাৰে ল'ৰা ছোৱালী আগুৱাই নিব নোৱাৰে গতিকে এই ক্ষেত্ৰত আমাৰ কেজুৱেল মাননীয় মুখ্যমন্ত্ৰী কেজুৱেল চৰকাৰৰ নেতৃত্বত আজি সৰ্বভাৰতীয় পৰ্যায়ত বৰ্তমান অসমত তেওঁ প্ৰচাৰ কৰিছে এইসমূহ ইছ্যু লৈ যিসমূহ শিক্ষাৰ ক্ষেত্ৰত হওক সামাজিক সংস্কৃতিকৰ ক্ষেত্ৰত হওক স্বাস্থ্য সেৱাত হওক বা 200 ইউনিট ফ্ৰী বিজুলীৰ ক্ষেত্ৰতো 200 ইউনিট ফ্ৰী দিব ৰাইজক তাৰোপৰিও স্বাস্থ্য সেৱা কেনেকুৱা হ'ব প্ৰতিখন গাঁও পঞ্চায়তত শীততাপ নিয়ন্ত্ৰিত চুবুৰী ক্লিনিক বা মহল্লা ক্লিনিক খোলা হ'ব সকলো ধৰণৰ চিকিৎসা পৰীক্ষা ঔষধ আৰু অস্ত্ৰোপচাৰ বিনামূলীয়া হ'ব এনেকুৱা কিছুমান ব্যৱস্থা লৈছে তাৰোপৰিও অসম যিহেতু চাহৰ কাৰণে বিখ্যাত এই চাহ শিল্পক উন্নত কৰিবৰ কাৰণে ক্ষুদ্ৰ চাহ খেতিয়ক যিহেতু এতিয়া বৰ্তমান অসমত তেওঁলোকে চাহ খেতি কৰিব লৈছে আৰু কেঁচা পাতৰ দাম ন্যূনতম সমৰ্থনযোগ্য মূল্য নিশ্চিত কৰা হ'ব কিন্তু বৰ্তমানলৈকে যিটো নিশ্চিত কৰা হোৱা নাই শ্ৰমিকৰ মজুৰি 450 টকা ধাৰ্য কৰা হ'ব তাৰোপৰি চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ বাবে শক্তিশালীভাৱে পদক্ষেপ গ্ৰহণ কৰা হ'ব চাহক ভাৰতৰ ৰাষ্ট্ৰীয় পানী হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত মাত মতা হ'ব তো এই সমূহৰ উপৰিও অসম যিহেতু বানত বিধ্বস্ত এই বানপানীৰ ক্ষেত্ৰত অসমৰ বিভিন্ন আমাৰ ৰাজ্যবোৰ বা জিলাবোৰ ডুব যায় এইটো এই ক্ষেত্ৰত
মানে বিভিন্ন ব্যৱস্থাপনা বা ব্যৱস্থা লোৱাৰ এক আমাৰ হেৰি লোৱা হৈছে, পৰিকল্পনা কৰা হৈছে। তাৰোপৰিও যিহেতু অসমত কৰ্মসংস্থাপনৰ ক্ষেত্ৰত এতিয়াও বিভিন্ন ঠাই আছে, যেনে ONGC, কোল ইণ্ডিয়া, আইকলৰ ব্যক্তিগত কৰ্ম বিৰুদ্ধে থিয় দিয়া হ'ব, যাতে স্থানীয় লোকৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ নিযুক্তি ভাবুকি নাহে। তো এনেকুৱা কিছুমান আমাৰ কাৰুকাৰ্যলৈ ইছ্যু লৈ আজি কেজৰিৱাল চৰকাৰ অসমলৈ আগমন ঘটিছে। আৰু ইতিমধ্যে বৰ্তমান আমি বিভিন্ন জেগাত প্ৰচাৰ মাধ্যমেৰে যেতিয়া ওলাই আহিছোঁ, গম পাইছোঁ যে তো এই চৰকাৰখনক বা এই আমাৰ যি শোণিতপুৰ জিলাৰ MP উঠিছে, তেখেতক বহুতে আঁকোৱালি ল'ব বিচাৰিছে বা লৈছে। তো আপোনালোকৰ এইটো যিটো নেকি আপ প্ৰাৰ্থী আছে, এই আপ প্ৰাৰ্থীৰ কেণ্ডিডেট কোনে হ'ব? বৰ্তমান শোণিতপুৰ জিলাৰ আমাৰ আম আদমীৰ পাৰ্টীৰ তেখেত হেৰি সম্প্ৰদায়ৰ নেকি, বামুণ সম্প্ৰদায়ৰ ঋষিৰাজ কন্দল্য, তেখেতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে শোণিতপুৰ জিলাৰ পৰা। আচ্ছা, তো এবাৰ আহি থকা ইলেকশ্যনত আপোনালোকৰ যিটো নেকি কেণ্ডিডেট হিচাপত থিয় হৈছে নহয় জানো, এই কেণ্ডিডেটটো কি জিকিব বুলি আপোনালোকৰ ওপৰত কিবা আশা? এতিয়াতো আমি সম্পূৰ্ণ যিহেতু ঠাইবোৰ আমি পৰিদৰ্শন কৰিছোঁ, ঘৰতে আমি গম পাইছোঁ ৰাইজে কিন্তু বিৰোধী পক্ষক ইতিমধ্যে উচতাই বা আঁতৰি আহিছে তেওঁলোকৰ পৰা। এই আম আদমীৰ প্ৰতি তেওঁলোকে যথেষ্ট সমৰ্থন আগবঢ়াইছে আৰু তেওঁ বিনা দ্বিধাই ওলাই যাব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। আচ্ছা, এই বৰ্তমান যে বিজেপি বহুতখিনি শোণিতপুৰ জিলাত কিছু কামবিলাক কৰি আছে বুলি কৈ আছে, তো আৰু এইবাৰ আহি থকা ইলেকশ্যনত বিজেপি জিতিব বুলি ভাবিছে না নিজিতিব বুলি ভাবি আছে আপোনালোকৰ? চাওক, বিজেপিৰ প্ৰতিটো কাম ক'ত কৰিছে, যেনেকৈ MLA ফাণ্ড বুলি ক'লে আমি এতিয়া নিৰ্দিষ্টকৈ আমি আঙুলিয়াই দিব নোৱাৰোঁ যে MLA এই কাম কৰিছে বা সেইটো কাম কৰিছে। কিন্তু আজিৰ তাৰিখত আমি দেখিছোঁ তেওঁলোকৰ তেনেকুৱা উন্নয়নমূলক কাম হিচাপে নাই, খালি ফুলজাৰি মৰা, কলহত মাটি ভৰোৱা, গছ পুলি ৰোপণ কৰা, অন্যান্য এনেকুৱা আঁচনিবোৰ লৈ তেওঁলোকে যি অৰ্থৰ অপব্যয় কৰিছে, তাৰ ঠাইত যদি তেওঁলোকে সেইসমূহ গঠনমূলক দিশত এই অৰ্থখিনি খৰচ কৰিলে হয়, হয়তো আজি বিজেপি চৰকাৰ পিছ পৰি নগ'ল হয় বা অসমৰ আৰু এটা দিশত উন্নতিৰ ফালে ধাৱবান হ'ল হয়। থেংক ইউ।